হেল্ল' এভৰিৱান, বৰ্ণালী সৰু পাকঘৰলৈ আজি বনাবলৈ লৈছোঁ ভাতকেৰেলাৰ পকৰা। সেয়া চাওক, মই ইয়াতে 3টা ভাতকেৰেলা লৈ লৈছোঁ আৰু আজি মই এই 3টা ভাতকেৰেলাৰ পকৰা বনাম। তো আহক ফ্ৰেণ্ডছ, মই কেনেকৈ ভাতকেৰেলাৰ পকৰা বনাওঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভাতকেৰেলাটো দেখিবলৈ পকা, কিন্তু পকা নহয়, কুমলীয়া হয়। পাতৰ তলত থকাৰ কাৰণে ভাতকেৰেলাটো পকা যেন ৰং ধৰিছে, কিন্তু একেবাৰে কুমলীয়া। আৰু ভাতকেৰেলাৰ পকৰা বনাবলৈ হ'লে পুৰত ভাতকেৰেলা ল'লে নহ'ব, ভাতকেৰেলাখিনি কোমল ল'ব লাগিব। এয়া চাওক, আৰু ভাতকেৰেলাখিনি মই বাকলি গুচাই ধুই আনিলোঁ আৰু এতিয়া মই ৰুকনিৰে ভাতকেৰেলাখিনি ৰুকি ল'ম। মই ভাতকেৰেলাখিনি ৰুকনিৰে ৰুকি ল'লোঁ। এয়া চাওক, মোৰ গোটেইকেইটা ভাতকেৰেলা কুমলীয়া আছিল। আৰু ইয়াতে মই লৈ লৈছোঁ এটা পিঁয়াজ, এটা নহৰু বাকলি গুচাই লৈছোঁ আৰু কেইটামান লৈছোঁ কেঁচা জলকীয়া। আৰু এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি ভাতকেৰেলাখিনিত এড কৰিম। মই পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু নহৰুখিনি মই ৰুকনিৰে ৰুকি এড কৰিম। সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনিও এড কৰিম। এতিয়া পৰিমাণ অনুসৰি এড কৰিছোঁ নিমখ, মই 1 চামুচ আৰু অলপখিনি এড কৰিছোঁ। হালধিৰ গুড়ি এড কৰিছোঁ আধা চামুচ, জিৰাৰ গুড়ি এড কৰিছোঁ আধা চামুচ, ক'লা জিৰা এড কৰিছোঁ আধা চামুচতকৈও কম। আৰু এতিয়া এড কৰিম বেচন। মই বেচন এড কৰিছোঁ। মোৰ চামুচখন যিহেতু সৰু, সেইকাৰণে মই 3 চামুচ এড কৰিম। আৰু এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু মই এইখিনি ভালকৈ মাখি ল'লোঁ। এয়া চাওক ভাতকেৰেলাখিনি, আৰু মই ভাতকেৰেলাখিনি বেচন, জলকীয়া, পিঁয়াজ, নহৰু সৈতে ভালকৈ মাখি ল'লোঁ। এয়া চাওক। তো ফ্ৰেণ্ডছ, এয়া চাওক, মই কেৰাহী গৰম দি দিলোঁ। মোৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া এড কৰিছোঁ ৰিফাইন তেল। এতিয়া মই ভাতকেৰেলাখিনি অলপ অলপকৈ এড কৰিম। মোৰ পকৰাখিনি ৰঙা হৈ আহিছে, এতিয়া মই ওলটাই দিছোঁ। আৰু মোৰ বৰাখিনি দুয়োটা চাইডে ৰঙা পৰিছে। আকৌ এবাৰ মই ওলটাই দিছোঁ। অলপ কঢ়াকৈ ভাজিছোঁ, যিহেতু ভাতকেৰেলা হয়, ভাতকেৰেলাখিনিও সিজিব লাগিব। আৰু মোৰ পকৰাকেইটা হৈ গৈছে, মই নমাই লৈছোঁ। আৰু এতিয়া মই বাকীখিনি ভাজি ল'ম। মই ওলটাই দিছোঁ। আৰু হৈ গৈছে, মোৰ পকৰাকেইখন নমাই লৈছোঁ। তো ফ্ৰেণ্ডছ, এয়া চাওক, হৈ গ'ল মোৰ ভাতকেৰেলাৰ পকৰা। মই অলপ ৰঙা পৰাকৈ ভাজি লৈছোঁ। তো যোনে যোনে ভাতকেৰেলা খাই বেয়া পায়, এনেকৈ ভাতকেৰেলাৰ পকৰা বনাই খাই টেষ্ট কৰি চাব। আৰু আজি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু পিছলৈ মোৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।
ধন্যবাদ।